সকলো নিউজ লাইভলৈ মই অভিনন্দন জ্ঞাপন কৰিছোঁ। বিশেষকৈ আজি পঞ্চম উচ্চ মাধ্যমিক বিদ্যালয়ৰ 2022 বৰ্ষৰ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি যিখিনি আমি আজি ইয়াত কৰি আছোঁ এইখিনি যাতে আমি প্ৰকাশ কৰিব পাৰিছোঁ, এইকাৰণে আমি নিউজ লাইভলৈ আমি অভিনন্দন জনাইছোঁ। ইয়াত বিশেষকৈ এইখন বিদ্যালয় আমি যিমান যিটো কষ্টৰ মাজত আমি বিদ্যালয়কৈ স্থাপন কৰিছোঁ, স্থাপন কৰাৰ দিনৰে পৰা আমি আজিৰ দিনটো যিটো অনুভৱ কৰিছোঁ, এই কষ্টবিলাক যেন আমি পাহৰাৰ নিচিনা এটা অনুভৱ কৰিব পাৰিছোঁ। যিহেতু বিদ্যালয়খনত এইবছৰ 88জন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিলে, তাৰে 12জনে লেটাৰৰ স্থান মাৰ্কসহ আমি প্ৰথম বিভাগত উত্তীৰ্ণ হ'ব পাৰিছে আৰু দ্বিতীয় বিভাগত 55জন আৰু তৃতীয় বিভাগত 17জন আৰু 2জন মানে ফেইল কৰিলে, এজনে পৰীক্ষাত এবচেণ্ট হ'ল। তথাপি আমি বিদ্যালয়খনৰ নিকটৱৰ্তী গাঁৱৰ বিশেষকৈ আমাৰ মিচিং অধ্যুষিত অঞ্চলৰ খেতিয়কৰ ল'ৰাসকলৰ লগত আমি প্ৰতিগৰাকী শিক্ষকসকলে আমি সদায় যুঁজ দি আছোঁ আৰু যুঁজ দি থাকিম। যিহেতু আমি আজিৰ যুগত বিশেষকৈ গুণগত যদি শিক্ষা নহয়, তেতিয়াহ'লে আমি শিক্ষাৰ দিশটো আমি কেতিয়াও গ্ৰহণযোগ্য বুলি আমি অনুভৱ কৰিব নোৱাৰিম। গতিকে মই প্ৰতিটো অভিভাৱকলৈ আৰু ছাত্ৰ ছাত্ৰীসকলক মই এটাই আহ্বান জনাম, আমি অধ্যয়নৰ অবিহনে কোনো এটা গতি শিক্ষাৰ দিশত আগবঢ়াব নোৱাৰিম। এই কথাটো মই আগৰ পৰাই কৈ আছোঁ, এতিয়াও কৈ থাকোঁ। আৰু এই আজি যিটো আমি কষ্টৰ বিনিময়ত প্ৰাপ্য পালোঁ, গত 2019-19-20 বৰ্ষতো আমি ইয়াত যথেষ্ট চেষ্টা কৰিছিলোঁ 100% কাৰণে, তাতো আমি সফলতাই পাইছোঁ, কিন্তু আজিৰ নিচিনাকৈ আমি সফলতা পোৱা নাছিলোঁ। যিহেতু আমি দেওবাৰেও কেতিয়াবা মই নিজে 10মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক আৰু বিষয় শিক্ষকসকলক মাতি কিনি আমি ক্লাছ কৰিবলগীয়া হৈছিলে। তেনে কষ্টৰ ফলতে আজি হয়তো এই বছৰৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছে 97.70% বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱা, এইটোকে মই আজি খুব ভাল লাগিছে। আৰু আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলৰ যিটো কষ্ট আৰু তেওঁলোকৰ যিটো কায়িক আৰু মানসিকভাৱে যিটো প্ৰস্তুত, এই প্ৰস্তুত মই সদায় লাগিব। আৰু এটা কথা মই ইয়াতে বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাম, আমাৰ বিশেষকৈ জোনাই মহকুমা ডিপটিক আহ্বান জনাম আৰু ধেমাজি জিলা উপায়ুক্ত মহোদয়ক আহ্বান জনাম, বিদ্যালয়খনত যথেষ্ট ইয়াত ছাত্ৰ ছাত্ৰীৰ বৰ্ধিত সংখ্যা হ'ল। আজি মই মোৰ মা দেউতাই শিকোৱা পৰামৰ্শ আৰু ছাৰ বাইদেৱে শিকোৱা পৰামৰ্শই আজি এই ফলাফল লাভ কৰিছোঁ। আৰু ভৱিষ্যতে আৰু মাক দেউতাকক পৰামৰ্শ মানি মই আৰু ভৱিষ্যতে ভাল হ'ব বিচাৰিছোঁ। আৰু ছাৰ বাইদেউসকলে যে সদায় পৰামৰ্শ দি থাকিব। এনে বিদ্যালয়ত শিক্ষকসকলৰ পৰা সঁহাৰি কেনেকৈ পাইছে? বিদ্যালয়ত ছাৰ বাইদেৱে ভালেই শিকাইছিলে আৰু সহায় কৰিছিলে, আৰু নিজেও অকণমান কষ্ট কৰিছোঁ। আৰু মই আজি বহু আনন্দ হৈছোঁ এই ফলাফল লাভ কৰি। এনে ভৱিষ্যত কি হ'ব বিচাৰিছে? ভৱিষ্যতে ডক্টৰ হ'ব বিচাৰিছোঁ। नोंथाङा सरखारि साख्रि नागिरदोंना? नोंथांनि थाखाय मोनसे गोजोनथाव खौरां। नोंथांनि थाखाय दं एडुकेट पइन्ट, जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरखारि साख्रिनि गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन। बे एडुकेट पइन्टआव नोंथांमोना एसएससि, बैंक पिअ, बैंक क्लार्क, बैंक एसअ, इउपिएससि, एफएससि, डिफेन्स, रेलवे, स्टेट इन्सुरेन्स, एएअ, एडिअ एसिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरखारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन। मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा, बेयाव MBA आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन। बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन। बेखौबो मिथिनांगोन दि बे एडुकेट पइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 मायथाइनि एसएससि GDनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों। बारा नङा, गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन।
बे सोलोंसालिया क'क्राझार बरपेटा रड गलपारा आरो बङाइगावआवबो दं। क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 70026133133 9101536360 70020261333 9101536360